Hello everyone, মই প্ৰেমী গগৈ মৰৈনতি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো স্বাধীনতা দিৱসৰ ওপৰত সংগতি ৰাখি কুইজ প্ৰতিযোগিতাৰ কাৰণে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু প্ৰশ্নৰ উত্তৰ কেইটা ভাবিবলৈ আপোনালোকক 5 সেকেন্ড সময় দিয়া হ'ব। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল? উত্তৰ 1947 চনৰ 15 আগষ্টত। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ জৱাহৰলাল নেহৰু। ভাৰতৰ জাতীয় পতাকাখনৰ নাম কি? উত্তৰ তিৰংগা। ভাৰতৰ স্বাধীনতাৰ আন্দোলনৰ এজন বিখ্যাত নেতাৰ নাম কি? উত্তৰ মহাত্মা গান্ধী। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কি কি ৰঙৰ দ্বাৰা গঠিত? উত্তৰ গেৰুৱা, বগা আৰু সেউজীয়া। ভাৰতৰ স্বাধীনতাৰ মন্ত্ৰ কি আছিল? উত্তৰ কৰিম বা মৰিম। 2025 চনত কিমান সংখ্যক স্বাধীনতা দিৱস? উত্তৰ 79 সংখ্যক। ব্ৰিটিছসকলে ভাৰতত কিমান বছৰ শাসন কৰিছিল? উত্তৰ প্ৰায় 200 বছৰ। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ ক'ত একে স্থানতে 3খন ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়? উত্তৰ ৰাষ্ট্ৰপতি ভৱনত। জাতিৰ পিতা বুলি কাক জনা যায়? উত্তৰ মহাত্মা গান্ধীক। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 15 আগষ্টৰ দিনা ক'ত পতাকা উত্তোলন কৰে? উত্তৰ দিল্লীৰ লালকিল্লাত। অসমৰ কোনজন স্বাধীনতা সংগ্ৰামীয়ে ভাৰতৰ স্বাধীনতাৰ বাবে আত্মত্যাগ কৰিছিল? উত্তৰ কুশল কোঁৱৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত থকা এটা গীতৰ নাম লিখক। উত্তৰ বন্দে মাতৰম। স্বাধীনতা দিৱস কিয় পালন কৰা হয়? উত্তৰ ইংৰাজ শাসনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰা দিনটো সুঁৱৰি এই দিৱস পালন কৰা হয়। ভাৰতৰ সংবিধান কোনে প্ৰস্তুত কৰিছিল? উত্তৰ ডক্টৰ B.R. আম্বেদকাৰে। ভাৰতে কি বাৰে স্বাধীনতা লাভ কৰে? উত্তৰ শুক্ৰবাৰে। জয় জোৱান জয় কিষাণ বাক্যাংশটো পোনপ্ৰথমে কোনে কৈছিল? উত্তৰ লাল বাহাদুৰ শাস্ত্ৰী। কোনজন ভাৰতীয় নেতাক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়? উত্তৰ চৰ্দাৰ বল্লভভাই পেটেলক। সাৰে জাহা সে আচ্ছা সংগীতটোৰ ৰচক কোন? উত্তৰ মহম্মদ ইকবাল। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।